মামা 50 টকাকে দে না, মই স্প্ৰাইট পটেটো খাব যাওঁ। নালাগে বাবা, 50 টকাত এটা আলু ভাজি কিনে দিব। তাতকৈ ভাল মই তোক ঘৰতে আলু ভাজি কৰি দিম, তই এইটোৱে খাই ল'বি। স্প্ৰাইট পটেটো মানে আলু ভাজি নহয়তো। আৰে মই জানো এইটো আলু ভাজিয়েই হয়। আলুটো ঘূৰাই ঘূৰাই কাটি কিনে তেলত ফ্ৰাই কৰি দিয়ে নে মছলা লগাই কিনে। এইটো নহয় বলেনৰ বাপেকে যে দোকান দিছে, এইটো মই খালি খাই আহিছোঁ। এইটো ভাল নালাগে। হয় নেকি? তুমি খাই আহিছা আৰু মোক কৈ আছে ভাল নালাগে? নাই নাই, মই যাম, সেই চবে যাই আছে, মই যাম। মোকো এবাৰ টেষ্ট কৰিব দিয়া না প্লিজ, 50 টকা এটা দিয়া, মই এবাৰ খাই কিনে আহি চাওঁ কেনেকুৱা বস্তুটো। পূৰা চবফালে ভাইৰেল হৈ আছে বোলে স্প্ৰাইট পটেটো স্প্ৰাইট পটেটো। এতিয়া মোৰ লগত পইচা নাই, বাপেৰে আহিলে গধূলি যাবি। ধুনীয়া বতাহ দিছে পাই, এই গৰমত তেনেকুৱা বতাহ পালে আৰু মনটো আৰু শান্তি হৈ যায়। ঐ ককা, ইয়াতে শুই আছো যে। ঐ টোপনি গলি নি? নাই কোন? তিলক ক। মই অলপ বতাহ লৈ আছিলো ইমান ধুনীয়া বতাহ দিছে। হয় নেকি? পিছে তই ক'ত যাই আছ? মই স্প্ৰাইট পটেটো খাব যাই আছো, যাবনি বলক মোৰ লগত? যাম যাম, এই আলু ভাজি মই খাব যাম। আলু ভাজি নহয়, এই স্প্ৰাইট পটেটো। এই একেডালে, ব'ল যি কি নহওক খাই আহোঁগৈ ব'ল। বলক বাইকৰ পিছফালে বহি লওক। ব'ল ব'ল, উঠিলো মই। দিয়ক আৰম্ভ কৰক। হয় ৰাইজ, এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ স্প্ৰাইট পটেটো। আপোনালোকে চবতে চাই আছে স্প্ৰাইট পটেটো যিটো ভাইৰেল হৈ গৈছে এতিয়া বৰ্তমান দীঘলী পুখুৰীৰ ওচৰত খুলিছে। কিন্তু এইটো দীঘলী পুখুৰীৰ ওচৰতো নহয়, এইটো বৰ্তমান খুলিছে আমাৰ ইয়াতে গাঁৱত, ৰিমঝিম গাঁৱত। আৰু ইয়াতে চাব পাৰিব এইটো আপোনাৰ যিটো স্প্ৰাইট পটেটো যিটো দিছে, এইটো হ'ল কাপল স্প্ৰাইট পটেটো। হয় ৰাইজ, এতিয়া আমি উপস্থিত আছোঁ ৰিমঝিম গাঁৱত, আৰু ইয়াতে স্প্ৰাইট পটেটো যিটো ভাইৰেল হৈ আছে বৰ্তমান তাৰে ওচৰত আমি আছোঁ। আৰু এইটো স্প্ৰাইট পটেটো যিটো আছে ইয়াৰ নাম হৈছে কাপেল স্প্ৰাইট পটেটো। চ' আমি জানিব বিচাৰিম যে এইটো নামটো কিহৰ কাৰণে কাপেল স্প্ৰাইট পটেটো ৰাখিব লগা হ'ল। বলক আমি সবিশেষ জানো ইয়াৰে মালিক ৰিমঝিম আৰু জিলি তেখেতসকলৰ পৰা। আপুনি ইয়াৰে মালিক হয়নে? তো আপুনি জনাব বিচাৰিব নেকি যে এইটো আপুনি কাপেল স্প্ৰাইট পটেটো কিয় নামটো ৰাখিলে? হয়, আমি আমাৰ দোকানটোৰ নাম কাপল স্প্ৰাইট পটেটো ৰাখিছোঁ। মানে কথাটো হ'ল যে আমি এতিয়ালৈকে বিয়া পাতা নাই, আমি বৰ্তমান দুয়ো কাপেল। সেইকাৰণে ভাবিলোঁ কাপেল পটেটো, আমি কাপেল স্প্ৰাইট পটেটো নামটো ৰাখি দিওঁ। আৰু চবফালে স্প্ৰাইট পটেটো ভাইৰেল হৈ আছে। আমি ভাবিলোঁ যে আমিও কিবা এটা কৰোঁ। চ' একে নাম দিলেতো ভাল নালাগে না, এইটো কাৰণে আমি নামটো অলপ চেঞ্জ কৰি দিলোঁ। যিহেতু আমাৰ এতিয়ালৈকে বিয়া হোৱা নাই, আমি কাপেল, তো মই ভাবিছোঁ যদি আমাৰ স্প্ৰাইট পটেটোৰ বিজনেছটো চলি যায়, তাৰে যিটো পইচা আমি লাভ হ'ব, তেতিয়া আমি বিয়াটো পাতি ল'ব পাৰিম। আৰু এইফালে মোৰ গাৰ্লফ্ৰেণ্ডজনীও দেখাত ধুনীয়া, আৰু মই শুনিছোঁ বোলে ধুনীয়া মাইকী থাকিলে আৰু ধুনীয়া ছোৱালী থাকিলেহে কাষ্টমাৰ বেছিকৈ আহে। তো এইটো কাৰণে আমিও খুলিলোঁ, যিহেতু আমাৰো গাৰ্লফ্ৰেণ্ড ধুনীয়া দেখাত। তো আমাৰ যদি বিজনেছ চলি যায়, আমাৰো হৈ যাব লাভ, আমিও কৰি ল'ম পাছত বিয়া। হয়, খুব ধুনীয়া হৈছে। এতিয়া ৰাইজ আপোনালোকে চাব পাৰিছে বৰ্তমান তেখেতে যিটো স্প্ৰাইট পটেটো দোকানটো দিলে, এইটো একচুৱেলি কাপল স্প্ৰাইট পটেটো এইটো কাৰণে ৰাখিলে যাতে সিহঁতৰ বিজনেছটো চলি গ'লে তাৰপিছত সিহঁতে বিয়া পাতিব, কিয় কি এতিয়ালৈকে সিহঁতে বিয়াটো পতা নাই। হয়, এই সন্দৰ্ভত আপুনিও কিবা ক'ব নেকি? নাই, মই আৰু কি ক'ম আৰু। আমাৰ ঘৰত চব ৰাজি হৈয়ে আছে, খালি এই স্প্ৰাইট পটেটো আমাৰ যিটো বিজনেছটো আছে এইটোহে আমি ভালকৈ কৰিব লাগে। এতিয়া বৰ্তমান আমাৰ দুয়োৰে ঘৰত জানাজানি হৈয়ে আছে, পিছে তাতে একো টেনশ্যন নাই, আমাৰ চবে মিলামিলি হৈয়ে আছে। হয় ৰাইজ, মুঠতে সিহঁতে বিয়াটো হ'ব লাগে বাৰু, একো নাই। ককাই আহি পালোঁ, স্প্ৰাইট পটেটো বলক। ব'ল বেগখন ৰখা। ভণ্টি স্প্ৰাইট পটেটো আছেনে? আছে, আহক। কিমানকৈ দিছা স্প্ৰাইট পটেটো? দাদা 50 টকা পাৰ পিচ। ঠিক আছে, দুডাল দিয়া, খাই চাওঁ। মই বাৰু আগতে পৰা খাইছিলোঁ, ইহে খোৱা নাই। আপুনি মানে আগত খাইছে, এতিয়া মানে মই হেৰিটোক চাব আহিছে, গাৰ্লফ্ৰেণ্ডজনীক চাব আহিছোঁ হয়নে? নাই। হয় দিয়ক। এইফালে লওক দাদা, স্প্ৰাইট পটেটো হৈ গ'ল। দিয়া। ককাই লওক।